কি খবৰ সকলোৰে ভাল চাগে মোৰ ভালেই বৰ্তমান আজি মই ঘৰলৈ আহিছোঁ মাহঁতৰ ঘৰলৈ তো মাহঁতে কৈছে আজি মোৰ হাতৰ ভাত খাবলৈ মন গৈছে বোলে চবৰে তো আজি মই বনাম দিনৰ সাজটো আপোনালোকক দেখাওঁ কি বনাওঁ কেনে কি আছে আমাৰ ঘৰত আজি দিনৰ সাজটোত তো বলকচোন চাওঁ স্কিপ নকৰিব আপোনালোকক সকলোৰে ভাল লাগিব মোৰ ভিডিঅ'টো চাই থেংক ইউ তো গাইজ মই আৰম্ভ কৰোঁ এতিয়া বনাবলৈ এতিয়া মই বনাম প্ৰথমে পাৰ মাংস এয়া তেল গৰম কৰি থৈছোঁ আৰু লগতে এতিয়া পিঁয়াজ দি আৰু কেঁচা জলকীয়া ৩-৪টা ফালিকিনি ধুনীয়াকৈ ভাজি আছোঁ এয়া ধুনীয়াকৈ ভাজি আছোঁ এতিয়া মছলাখিনি দি দিম এই মছলাখিনিত আছে জিৰা ধনিয়া নহৰু আদা আৰু জালুক কাৰণ পাৰ মাংসত জালুকটো দিবই লাগে সেইকাৰণে মই জালুক দি দিছোঁ এতিয়া ভালদৰে মই মিক্স কৰি লৈছোঁ লগতে এতিয়া হালধি এচামুচ আৰু আপোনাৰ নিমখ আৰু অলপ জলকীয়া গুড়া দি দিম আৰু লগতে ভাজিম ভালদৰে এয়া জলকীয়া গুড়া দি দিয়া হৈছে আৰু এতিয়া ভালদৰে মিক্স কৰি ভাজি লওঁ এতিয়া এই মাংসখিনি দি দিছোঁ কাৰণ এইটো মাংসখিনি যিহেতু বহুত টাইম ভাজিব লাগিব সেইকাৰণে মই পিঁয়াজখিনি বেছিতে নাভাজিলোঁ আৰু মছলাখিনি একেলগতে মাংসখিনিৰ লগতে একেলগতে ভাজিম তো ভজা চজা হৈ গ'ল এতিয়া মোক পানী দিলোঁ গৰম পানী ব্যৱহাৰ কৰিছোঁ গৰম পানী দি দিছোঁ আৰু ঢাকি দিলোঁ নেক্সট আইটেমটো হৈছে আপোনাৰ মাছৰ জোল এইটো অকণ মছলা দি বনাম বেছি মছলা নিদিওঁ টেঙা জ্বলাৰ মাজতে হ'ব আৰু এয়া পিঁয়াজখিনি ভাজি থৈছোঁ আৰু এয়া দেখিছে দুটা বিলাহী মই পুৰি ল'লোঁ পুৰি কিনি পিটিকিখিনি অলপ পানী দি থৈছোঁ আৰু এইখিনি দিম লাষ্টত আৰু এয়া আলু বইল আলু পিটিকি লৈছোঁ আৰু ভেন্দি ফ্ৰাই হ'ব আৰু কি থাকিব আপোনালোক দেখাম এয়া মোৰ ভজা হৈছে আৰু ৰঙচুৱা কৰি লৈছোঁ এতিয়া মছলাখিনি দি দিব লাগিব এয়া মছলা দি দিছোঁ এই মছলাত আছে আপোনাৰ জিৰা আৰু নহৰু আদা আৰু জলকীয়া গুড়া এইখিনি মছলা মই দি দিছোঁ হালধি নিমখ দিয়া নাই দিম আৰু লাহেকৈ প্ৰথমে মছলাটো ভালকৈ ভাজি লৈছোঁ বইল কৰি থোৱা পিটিকাখিনি আলু পিটিকাখিনি মই এই মছলাত ব্যৱহাৰ কৰিছোঁ দিছোঁ এতিয়া ভালদৰে ভাজিম এতিয়া হালধি আৰু নিমখ দি দিছোঁ আৰু লগতে এতিয়া ভাজিম আৰু ভালকৈ অলপ ভাজিম বেছি নহয় অলপতে ভাজি ল'ম এয়া হৈ গৈছে দেখিছে এতিয়া মই পানী দি দিছোঁ আৰু বেছি মই পানী নিদিওঁ কাৰণ থুপথুপীয়া কৰিম আৰু লগাকৈ ধৰণে থ'ম বস্তু আৰু সেইকাৰণে এনেকৈ থৈছোঁ এতিয়া পানীখিনি আলু অকণ ভাঙি ল'লোঁ লগতে মই এতিয়া মাছখিনি দি দিম কাৰণ ভাবিছোঁ একেলগতে উতলিব সেইকাৰণে মাছটো একেলগতে দি দিওঁ আৰু এয়া মাছ দি দিছোঁ দেখিছে এয়া অকণমান উতলি মাৰিছে এতিয়া এই পুৰা বিলাহী পিটিকাখিনি দি দিছোঁ ইমান ধুনীয়া হৈছে নহয় গোন্ধও বহুত ধুনীয়া ওলাইছে আপোনালোকে কি ক'ম এনেকৈ কেতিয়া বনাই খাবচোন ইয়াত যদি অকণমান নেমু টেঙা চেপি দিয়ে না আৰু মজা হয় এই লগতে যি মাংস হৈ আছিলে সেই মাংসখিনিত আপোনাৰ মই গৰম মছলা ব্যৱহাৰ এইটো ছানৰাইজৰ গৰম মছলা দি কিনি লাষ্ট শেষ হৈছে আৰু অলমষ্ট হৈয়ে গ'ল মাংস আৰু অলপ থ'ম আৰু নেক্সট আইটেম আছে এইটো কচু এইটো আপোনাৰ দুধ কচু হয় আৰু দুধ কচুৰ লগত মই এইটো মাছৰ মাথা দি বনাম এক চিম্পলকৈ বনাম একো মছলা একো নিদিওঁ কাৰণ দুধ কচু মছলা নিদিয়াকৈ খালে বেছি ভাল লাগে সেইকাৰণে এতিয়া তেলত দিলোঁ অকণ পিঁয়াজ আৰু জলকীয়া বাকী দুধ কচুখিনি দি দিছোঁ আৰু অকণ ঢাকি দিলোঁ ঢাকাৰ পাছত এই দেখিছে অলপ গলিব আৰম্ভ কৰিছে যিহেতু আৰু এতিয়ালৈকে মই মাছৰ মাথা দিয়া নাই আৰু নিমখ হালধি একো দিয়া নাই অলপ দেৰি থাকিব দিম তাৰপাছতে হালধি নিমখ দিম আৰু এয়া দি দিছোঁ নিমখ আৰু হালধি অকণ দি দিয়া হৈছে এয়া হৈছেগৈ আৰু দেখিছে গলি গৈছে কচুখিনি এতিয়া মই মাছৰ মাথা দি দিছোঁ আৰু অলপ ভালদৰে ভাজিম এয়া এতিয়া মাছৰ মাথাটো অকণমান হাতেখনেৰে দি আপোনাৰ ভাঙি দিছোঁ এয়া দেখিছেনে কেনেকুৱা ধুনীয়া হৈছে নহয় খাবলৈও ভাল হ'ব এইফালে দেখিছে মাছখিনি অলমষ্ট হৈ গ'ল চব এতিয়া আকৌ মান ধনিয়া কাটি দি দিলোঁ আৰু মাছ ৰেডি
এইফালে ৰেডি হৈ আছে মোৰ আপোনাৰ ভেন্দি ফ্ৰাই হ'ব, যিহেতু সেইকাৰণে অকণ মই হালধি নিমখ একেলগে মিক্স কৰি এইফালে ভাজি দিছোঁ। এতিয়া মই পৰিৱেশন কৰোঁ ধুনীয়াকৈ। এতিয়া সজাম মই এতিয়া খানাখিনি, ভাতখিনি আপোনাৰ এয়া ভাতটো ধুনীয়াকৈ দিলোঁ, তাৰপাছত ফ্ৰাইখিনি দি দিছোঁ, এইফালে কচু আপোনাৰ দিলোঁ, এইফালে এইখিনি মাংস আপোনাৰ পাৰ মাংস। ইমান ধুনীয়া লাগিছে নহয়। সেইখিনি দাল আছিলে, দাইলখিনি মই বনোৱা নাই আৰু এইটো মোৰ বাই বনাইছে দাইল তড়কা। তো মাছ দেখিছেনে ইমান ধুনীয়া হৈছে নহয়। এইটো নেমু ওপৰত দি দিলোঁ আৰু এটা জলকীয়া। তো আজি মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব, আশা কৰোঁ সকলোৰে ভাল লাগিলে বুলি। প্লিজ যদি ভাল লাগে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।